সুৰৰ যাদুকৰ গলগৈ অন্ত পৰিল কণ্ঠৰ মায়াময় যাদুৰ লহৰ কোটি কোটি অনুৰাগীক শোকস্তব্ধ কৰি বিদায় ললে তেওঁ নেপথ্যৰ সেই আলবিদা আলবিদা গানৰ দৰে সংগীত জগতৰ কোটি কোটি অনুৰাগীক শোকহত কৰি আলবিদা কলে কেকে যাদুকৰী কণ্ঠৰে সংগীতৰ মঞ্চখনত কল্লোলিত কৰি ৰখা কৃষ্ণ কুমাৰ কুন্নাথ প্ৰতিজন অনুৰাগীৰ হেপাহৰ কেকেৰ কণ্ঠ ৰুদ্ধ হল চিৰদিন চিৰকালৰ বাবে मिल जाए तो खुशनसीबी रहे याद आएंगे ये पल তেওঁ গলগৈ উভতি নহাৰ বাটেৰে মঙলবাৰে নিশা কলকাতাৰ এক সংগীতানুষ্ঠানত প্ৰদৰ্শনৰ পাছতে চিৰদিনৰ বাবে চকু মুদিলে কেকে হৃদৰোগত আক্ৰান্ত হৈ মাত্ৰ 53 বছৰ বয়সতে অকাল মৃত্যুক আকোৱালি ললে সেউজকণ্ঠ শিল্পীগৰাকীয়ে কলকাতাৰ নজৰুলৰ সংগীতানুষ্ঠানৰ পিছতে কেকে হঠাৎ বাগৰি পৰে লগে লগে তেওঁক স্থানীয় এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় কিন্তু কলকাতাৰ CMRI চিকিৎসালয়ৰ চিকিৎসকে মৃত ঘোষণা কৰে সেউজকণ্ঠ শিল্পীগৰাকীক 1999 চনত পল শীৰ্ষক তেওঁৰ প্ৰথমটো এলবাম মুকলি কৰে चल छोटी सी है जिंदगी बात है हम रहे या ना रहे याद आएंगे এলবামটোৰ পল আৰু ইয়াৰোৱে সংগীত প্ৰেমীসকলক বিশেষভাৱে আকৰ্ষিত কৰে ইয়াৰ পিছতে জনপ্ৰিয় হৈ পৰে কেকে ইয়াৰ পাছত ৰাইজক উপহাৰ দিয়ে এটাৰ পাছত আনটোকৈ জনপ্ৰিয় গীত কিন্তু যোৱা নিশা সকলোকে হতচকিত কৰি বিদায় ললে মহাতাৰকাগৰাকীয়ে তেওঁৰ গানৰ সেই হাম ৰাহে ইয়ানা ৰাহে কল ইয়াদ আয়েংগে পল কলিৰ দৰেই প্ৰতিগৰাকী সংগীত প্ৰেমীৰ হৃদয়ত যেন ৰৈ গল মৰমৰ কেকে छोटी सी है जिंदगी मिल जाए तो खुशनसीबी रहे याद आएंगे ये पल न्यूज़ डेस्क रिपोर्ट नॉर्थ ईस्ट नाउ